আজি 8 বহাগ আৰু এপ্ৰিল মাহৰ 20 তাৰিখ আৰু আমি সকলোৱে মিলি আজি পাতিছো এখন মুকলি বিহু বেলেগ কতো নহয় আমাৰ মৰিগাঁওৰ গান্ধী ফিল্ডতে এতিয়া মই তালৈ গৈ আছো আৰু আবেলিকৈ আজি সকলোকে লগ পাম বুলি আশা থাকিল দেই মোৰ আকৌ গাটো অলপমান বেয়া হয় ৰাতিপুৱাৰ পৰা কাম কৰা ভিডিঅ'খিনি দেখাবই নোৱাৰিলো গতিকে ভাবিছো আজিৰ দিনটো বিহুৰ ভিডিঅ' বেলেগকৈ এটা বনাম কেৱল আপোনালোকৰ কাৰণে সেইবুলিয়ে ভাবিছো যে কালি আমি নগাঁৱলৈ কাম এটা যোৱাৰ সৰুকৈ অংশ এটা আজিৰ ব্লগটোতে দেখাই দিম নে কি কয় ৰাইজ গৈছিলো আমি নগাঁৱলৈ ফুল কিনিবলৈ আমি মানে নয়ন দা জুবিন দা কিষাণু দা আৰু চিৰঞ্জীৱ দা ফুলটো আপোনাকে দিছো হয় আপোনাকে লৈ লওক আৰু যদি পছন্দ হোৱা নাই তেনেহলে এইফালে বহুত ফুল আছে যোনটো লাগে কমেণ্টত জনাব দেই এতিয়া আপোনালোকে কমেণ্টত দিয়া আপোনালোকৰ নামবোৰ লোৱাৰ সময় গতিকে পৰীক্ষিতা দাস ধন দাস বৰ্মন ধৃতিস্মিতা ডেকা কৌশিক জুন দাস গীতা শইকীয়া ৰাহুল বৰা ঝৰ্ণা দাস বিষ্ণু দাস পূজা কলিতা অনিৰ্বাণ জ্যোতিকা বৰুৱা পৰাগ পাটৰ ৰশ্মি ৰেখা বিশেষ দাস ৰিয়ান সাহিল নুসৰত জয়প্ৰকাশ সৰিদে অনামিকা দাস অপূৰ্ব হুজুৰি জেনিৎসু ইন্দেশ্বৰ ফুকন আৰু সকলোকে ধন্যবাদ জনালো নামবোৰ কোৱাৰ বাবে দিয়ক আজিৰ কাৰণে বাই বাই